হেল্ল' এভৰিৱান, গুড মৰ্ণিং। সকলোকে স্বাগতম জনাইছোঁ মোৰ ফাৰ্ষ্ট ব্লগলৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু আজিৰ পৰা ৰাতিপুৱা উঠিয়েই ব্লগ আৰম্ভ কৰি দিছোঁ। দিনটোত কি কৰোঁ নকৰোঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে ব্লগটো শেষলৈকে চাওক আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল। তো ব'লক আজিৰ ব্লগটো আৰম্ভ কৰোঁ। মুখ ধুই আহিয়ে এগিলাচ গৰম পানী লৈ লৈছোঁ। এতিয়া মই গৰম পানী খাই আছোঁ। মই প্ৰায়ে এনেকৈ ৰাতিপুৱা মুখ ধুয়ে এগিলাচ গৰম পানী খাওঁ। এইকেইদিন বতৰটো বহুত বেছি বেয়া হৈ আছিলে, কাপোৰবোৰকে শুকুৱাবই পৰা নাছিলোঁ আৰু আজি ৰাতিপুৱা উঠিয়ে কাপোৰখিনি মেলি দিছোঁ। ৰাতিপুৱাৰ চাহকাপ ৰেডি কৰিছোঁ। মা আৰু মই দুয়োজনী পূৰা একদম কথা পাতি চাহ খোৱাত বিজি দেই। আৰু এতিয়া চাহ খাই পেলাই গা ধুবলৈ যাম। একদম পূৰা গা পা ধুই আজৰি হৈ আহিলোঁ। এতিয়া চাকি দিওঁ। চাওক আপোনালোকে থাপনাত এতিয়া এগছি বন্তি জ্বলাইছোঁ। এয়া হৈছে মোৰ ককা আৰু এনেকৈ ককাৰ আগতো এগছি বন্তি জ্বলাইছোঁ। এইফালে মায়ে পূৰা ৰাতিপুৱাৰ ভাত ৰেডি কৰি দিছে। এইফালে ভাত, কিবা মিক্স ভাজি আৰু এইফালে এইটো হৈছে শুকান মাছ, বিলাহী এনেকৈ চাটনি। তো এয়াই আজি ৰাতিপুৱাৰ ভাত সাজ। তো খাই লওঁ এতিয়া। ভাত খাই কৰি আজৰি হ'লোঁ আৰু এতিয়া যাওঁ মই খুৰীহঁতৰ ঘৰলৈ। আমাৰ ঘৰৰ ওচৰতে হয়। সৰু এজনী টিকলি আছে, তাইক মই সদায় ল'বলৈ যাওঁ। তো ব'লক আজি আপোনালোককো লৈ যাওঁ আৰু টিকলিজনীক দেখাম আপোনালোকক। এইফালে তাই বোলে পুৰা কেমেৰাত উঠে। এয়া উঠাই দিছোঁ। কান্দিছে দেই, উঠিবলৈ নাপায়। হাঁহ এটা দি দিয়া, হাঁহ এটা দি দিয়া, দিয়া খুৰীহঁতৰ ঘৰৰ পৰা আহি পালোহি আৰু এতিয়া দুপৰীয়াৰ 12টামানে বাজিলেহি আৰু এতিয়া দুপৰীয়া সাজৰ কাৰণে আজি কিবা কৰোঁ আৰু আজি ভাবিছোঁ ময়ে বনাওঁ আৰু আপোনালোককো দেখাওঁ কিনো বনাওঁ। আজি চিম্পলকৈ নিৰামিষ থালি এখন ৰেডি কৰিম, তো আপোনালোকে চাই থাকক। মায়ে তিতাফুল ৰেডি কৰি দিছে। এয়া মই বেঙেনাও কাটি ল'লোঁ ভাজিবৰ কাৰণে। এয়া এতিয়া চব যোগাৰ কৰি লৈছোঁ বনাবলৈ। এয়া বেঙেনা পূৰা ওচৰত কাটি ৰাখি লৈছোঁ, এতিয়া বনাম আৰু। এয়া চব জুইতে বনাইছোঁ। এইফালে তেল গৰম হৈ গ'ল, পাঁচফোৰণ, পিঁয়াজ এয়া দি দিলোঁ। অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম। এতিয়া বেঙেনাখিনি দি দিছোঁ। জানেই সকলোৱে বেঙেনা ভাজিব, তথাপিও অকণমান দেখাই দিছোঁ আৰু। এয়া নিমখ সোৱাদ অনুসৰি, এইফালে হালধি এয়া এতিয়া দি ধুনীয়াকৈ মিক্স কৰি দিছোঁ। এয়া আমাৰ বেঙেনা ভাজি ৰেডি হৈ গ'ল। এতিয়া তিতাফুলখিনি ভাজিম। এয়া তেল গৰম হৈ গ'ল। এইফালে পিঁয়াজ আৰু জলকীয়া দি দিলোঁ। এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। অলপমান ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব দেই।
এইফালে পিঁয়াজ ভজা হৈ গ'ল, এয়া তিতা ফুল আৰু আলু দি দিলোঁ। ধুনীয়াকৈ মিক্স কৰিছোঁ। আৰু এতিয়া সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিলোঁ। এতিয়া আমি মিক্স কৰি দিছোঁ। কোনে কোনে বাৰু তিতা ফুল খাই ভাল পায় কমেণ্ট কৰিবচোন দেই। মই বাৰু ইমান এটা ভাল নাপাওঁ, তথাপিও খাওঁ আৰু আপোনালোকেও এনেকৈ খাই চাবচোন, ভাল লাগে। তিতা ফুলৰ ভাজিখিনি বহাই থৈ আহিছোঁ আৰু এতিয়া চালাড বনাবলৈ এয়া বন্ধাকবি কাটি আছোঁ। বা মই বন্ধাকবিটো কাটিবই পৰা নাই, একদম নোৱাৰিছোঁগৈ আৰু হাতেৰে ফালি দিছোঁ। এয়া দুপৰীয়াৰ ভাত সাজ ৰেডি হৈ গ'ল। দালি আৰু ভাত বাৰু মায়ে বনালে, মই অকল তিতা ফুলৰ ভাজি, বেঙেনা ভাজি, চালাড আৰু এইফালে শুকান মাছ বিলাহীও এয়া মায়ে বনাইছিলে ৰাতিপুৱা, সেয়াও আছিলেই। এয়াই আৰু আজি চিম্পল এখন থালি। হেল্ল' এভৰিৱান, বনাই হৈ গ'ল, এতিয়া খাব লাগে। 2:30 বাজিবহি হ'ল, খাওঁগৈ। আৰু আজিৰ ব্লগটো ইমানতে সামৰিছোঁ। যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ বাই বাই, আকৌ নেক্সট ব্লগত লগ পাম।